সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন মূল প্ৰপত্ৰ এপ্লিকেশ্যন ফৰ্ম সেইখন ভৰোৱাত কিছুমান অলপ সমস্যাৰ সন্মুখীন হৈ আছে। সেই সমস্যাখিনি অলপ মই সহায় কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আপোনালোকে মন দি লক্ষ্য কৰিব যে কেনেকৈ ফৰ্মখন ফিল আপ কৰা যায়। ইয়াতে চাব আপোনালোকৰ যিটো ওপৰত দিয়া আছে বি যিটো নাম্বাৰ হয় সেইটো নাম্বাৰ নভৰাব আপোনালোকৰ, এইটো অফিচৰ পৰা হয়, অফিচৰ পৰা দিয়া হয়। 1 নম্বৰটো লিখিব নিজৰ গোটটোৰ সদস্যগৰাকীৰ নাম। 2 নম্বৰটো লিখিব তেওঁ যিটো গোটৰ সদস্য হয় সেইটো লিখিব, তৰা SSG লিখিলোঁ মই। 3 নম্বৰটো হ'ল যিটো তেওঁৰ লকচ ছিষ্টেমৰ যিটো MIS কোড, তাৰমানে যিটো গোটৰ তেওঁ কোড নাম্বাৰ হয় সেইটো হয় লকচৰ। আৰু 4 নম্বৰটো আহিলে তেওঁৰ যিটো আপোনাৰ মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো লিখিব এই ঘৰটোত 4 নম্বৰত। 5 নম্বৰত তেওঁৰ যিটো কাষ্টৰ হয়, যিটো জাতিৰ হয় সেইটো লিখিব, ইয়াত টিক চিন দিব, বেলেগ একো দিব নালাগে। 6 নম্বৰটো হ'ল আবেদনকাৰী যদি মৰাণ মটক জনগোষ্ঠীৰ হয় তেতিয়া আপোনাৰ হয় দিব, য়েছ দিব, আৰু নহ'লে নহয় টিক কৰি দিব। 7 নম্বৰটো আহিলে আবেদনকাৰীগৰাকী যদি চাহ জনজাতিৰ হয় তেতিয়া হয় দিব, নহ'লে নহয় টিক কৰি দিব। 8 নম্বৰটো আহিলে ছেভিং বেংক একাউণ্ট নাম্বাৰ, যিটো তেওঁৰ পাৰ্চনেল ছেভিং একাউণ্ট নাম্বাৰ। লগতে কওঁ যে এইটো আধাৰ লিংক একাউণ্ট নম্বৰ হ'ব লাগিব, মানে উইদাউট আধাৰ এইটো একচেপ্ট নহ'ব। এইটো আধাৰৰ লগত যিটো লিংক আছে সেইটো ছেভিং একাউণ্ট দিব। তাৰপিছত আহিলে বেংকৰ নাম, যিটো তেওঁৰ বেংক একাউণ্ট হয় সেই বেংক একাউণ্টটো ইয়াত তেওঁৰ বেংকৰ নামটো দি দিব। মই SBI দিছোঁ। তাৰপিছত আহিলে শাখা, মানে তেওঁ যিটো ব্ৰাঞ্চৰ হয়, এইটো আমাৰ এই ব্ৰাঞ্চটো দিব, মই ব্ৰাঞ্চ এইটো XYZ কৰিছোঁ, আপোনালোকে নিজৰ ব্ৰাঞ্চটো দি দিব। তাৰপিছত IFSC কোড, যিটো বেংকৰ IFSC কোড হয় সেইটো ইয়াত এইটো দি দিব। আপোনালোকে পাছবুকখন চালে দেখিব, নিজৰ পাছবুকখন। তাৰপিছত 12 নম্বৰটো আহিলে যিখন গাঁৱৰ তেওঁ বাসিন্দা হয়, যিটো গোট তেওঁৰ যোনখন গাঁৱত আছে সেইটো দি দিব। মই ABCD কৰি দিছোঁ, এইটো আপোনালোকৰ নিজৰ মতে দিব। 13 নম্বৰটো আহিলে যিটো জিপিৰ তেওঁৰ বাসিন্দা, সেই বাসিন্দা যিটো জিপি হয় সেইটো জিপিটো দি দিব, মই সোণাৰুগুৰি বুলি দি দিছোঁ। তাৰপিছত 14 নম্বৰটো আহিলে যিটো তেওঁ ব্লক হয় তেওঁৰ ব্লকটোৰ নাম দিব। 15 নম্বৰ তেওঁৰ জিলাখনৰ নাম দিব। তাৰপিছত 16 নম্বৰ আহিলে নতুন যিখন সংশোধনী হৈছে সমষ্টিৰ, সেই সংশোধনীৰ মতে তেওঁৰ যিটো তেওঁৰ নাম হয় সেই নামটো দিব। মই ইয়াত MNOPQ কৰি দিছোঁ, নিজৰ নামটো দিব সমষ্টিটোৰ। 6 নম্বৰটো হ'ল তেওঁৰ যিখন ভোটাৰ কাৰ্ডত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত ভোটগ্ৰহণ কেন্দ্ৰৰ নাম, নতুন সংশোধনীৰ মতে তেওঁ যিটো তেওঁৰ ভোটগ্ৰহণ কেন্দ্ৰ হ'ব সেইটো দি দিব ইয়াত। তাৰপিছত ঘ নম্বৰটো হ'ল ভোটগ্ৰহণ কেন্দ্ৰৰ নাম্বাৰ, যিটো তেওঁ ভোট দিব সেইটোৰ এটা নম্বৰ থাকে, সেই নম্বৰটো সুধি কাৰোবাক এইটো নাম্বাৰটো ইয়াত দি দিব পাৰে। আৰু খুব দৰকাৰী 17 নম্বৰ কুৱেশ্যনটো, ইয়াতে সন্তানৰ সংখ্যা, এই সন্তান আপোনাৰ কেইটা সন্তান আছে সেইটো দি দিব। কিন্তু এটা কথা, কিছুমানে আপোনাৰ কনফিউজ হৈছে, যদি বিয়া দিছে কাৰোবাৰ ছোৱালীক তেতিয়া দিম নে নিদিম সুধিছে, কিন্তু আপোনাৰ নিজৰ সন্তান যেতিয়া বিয়া দিলেও নিজৰ সন্তান, নিদিলেও নিজৰ সন্তান, সেইকাৰণে এইটো সন্তানটো দিবই লাগিব, যে এটা হয় সেইটাই দিব, নুলুকুৱাব এইটোত। তাৰপিছত 18 নম্বৰটো হ'ল বিদ্যালয়লৈ যোৱা 3 বছৰৰ পৰা 14 বছৰৰ যিটো সন্তান আছে, কন্যা সন্তান যদি আছে তেতিয়া দিব। মই এই বাইদেউগৰাকীৰ এগৰাকী ছোৱালী স্কুলত যায় 12 বছৰীয়া মানৰ, সেইকাৰণে এটা দি দিছোঁ। আপোনাৰ 19 নম্বৰটো ছেইম হয়, যদি কন্যা সন্তানগৰাকী যদি স্কুলত গৈছে তেতিয়া হয় দিব, নামভৰ্তি কৰা হৈছে, আৰু নহ'লে ন কৰি দিব। আৰু যদি বোলে তেনেকৈ পঢ়া সৰু ল'ৰা ছোৱালী নাই তেতিয়া ন কৰি দিব। আৰু এইটো 18 নম্বৰটোত যদি তেনেকুৱা 14 বছৰ তলৰ যদি নাই ছোৱালী তেতিয়া এইটো 0 কৰি দিব, একো লিখিব নালাগে, 0। তাৰপিছত 20 নম্বৰটো আহিলে অমৃত বৃক্ষ আন্দোলনত যিকেইটা গছপুলি ৰোৱা হৈছিলে সেইকেইটা জীয়াই আছেনে আৰু ডাঙৰ হৈছেনে সুধিছে। যদি জীয়াই আছে, ডাঙৰ হৈছে, তেতিয়া হয় টিক কৰিব, আৰু যদি মৰি গৈছে তেতিয়া ন কৰি দিব। আৰু যদি নতুন গছপুলি মৰি যোৱাৰ পিছত ৰুইছে তেতিয়া ইয়াত দিব, খ নম্বৰটোত নতুন গছপুলি ৰোপণ কৰা হৈছে নাই, যদি হৈছে হয় দিব, নহ'লে নাই কৰি দিব। আৰু খুব কনফিউজ এটা কুৱেশ্যন হয় 21 নম্বৰটো, 2021 চনৰ আগত যদি মাইক্ৰ' ফাইনেন্স গোট বা CLFৰ পৰা যদি তেনেকুৱা যদি লোন লোৱা এতিয়াও নুঘূৰা, ডিফল্টাৰ হৈ আছে, তাৰমানে আপোনাক মণ্ডল সংগঠনৰ পৰা কিবা নটিচ দিছে, তেতিয়া যদি তেনেকুৱা লেনদেন আছে এতিয়াও তেতিয়া হয় দিব, আৰু যদি তেনেকুৱা লেনদেন একো নাই আপোনাৰ লেনদেন টকা পইচাৰ, তেতিয়া এইটো ন কৰি দিব, ন'ত টিক কৰি দিব, ন।
তাৰপিছত আহিলে 22 নম্বৰটো আহিলে 22 নম্বৰটো পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলৈ অৰ্থনৈতিক কাৰ্যকলাপ। ফৰ্মখনৰ বেক ছাইডত যিখিনি আমাৰ এক্টিভিটি আছে, যিটো কাম কৰিবৰ কাৰণে আপুনি ফৰ্মখন ফিল আপ কৰিছে, যিটো স্কিমৰ কাৰণে টকা বিচাৰিছে, সেই টকা পোৱা স্কিমটো আপুনি ইয়াত লিখি দিব। মই ইয়াত ধান খেতিটো লিখি দিছোঁ। নেক্সট আহিলে ঘোষণাপত্ৰ ডেক্লেৰেশ্যন, মানে এখন ফৰ্মখন ফিল আপ কৰাৰ পিছত ঘোষণাপত্ৰ কৰি দিব, ঘোষণা কৰিব লাগিব যে মই সুনিতা বৰুৱা, স্বামী হৰেণ বৰুৱা, এইখিনি গোটেইখিনি আপোনালোকে চালে বুজি পাব। এনেকৈ এইখিনি ইংৰাজীটো এইটো দিছে, সুনিতা বৰুৱা লিখি দিছোঁ মই, ৱাইফ অফ হৰেণ বৰুৱা। আৰু এইখিনি ঘোষণাপত্ৰখিনি আপোনালোকে পঢ়ি চাব, পঢ়ি চালে বুজি পাব। নেক্সট আহিলে আপুনি যিটো ডেটত ফৰ্মখন লিখিছে সেই ডেটটো ইয়াত লিখি দিব। মই 26 তাৰিখ লিখি দিছোঁ, আপোনালোকে নিজৰ ডেটটো দিব আৰু জেগাটো লিখি দিব, নিজৰ গাঁওখন। আৰু এইফালে ৰাইট চাইডে আবেদনকাৰী স্বাক্ষৰ, যিটো তেওঁৰ স্বাক্ষৰ হয় সেইটো স্বাক্ষৰটো কৰি দিব, তলত নামটো লিখি দিব ইংৰাজীত যদি জানে। আৰু এইটো 2 নম্বৰ মানে সংকল্প পত্ৰ 1 হ'ব। আৰু মই ইয়াৰ দ্বাৰা মানে সুনিতা বৰুৱা, স্বামী হৰেণ বৰুৱা, বয়স 46 ইয়াৰ্ছ, তৰা SHG আত্মসহায়ক গোটৰ সদস্য হওঁ, মোৰ MIS ক'ড ইমান, আৰু মই দৃঢ়তাৰে শুদ্ধ অন্তৰে তলৰ ঘোষণাখিনি কৰোঁ যে এইখিনি পঢ়ি যাব আপোনালোকে। এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তান, এইখিনি। আৰু এইখিনি পঢ়ি যোৱাৰ পিছত আপোনালোকৰ ইয়াতে আবেদনকাৰী স্বাক্ষৰটো আহিব, ইয়াতে মানে চহীটো কৰি দিব নিজৰ। চহীটো কৰাৰ পিছত সংকল্প পত্ৰ 2 আহিলে, 2টো সি তেনেকুৱাই নিজৰ নামটো লিখিব, স্বামীটো লিখিব, বয়স এইটো, আৰু আত্মসহায়ক গোটৰ নাম এইটো। অসমীয়াত লিখিলে অসমীয়াত লিখিব, ইংৰাজীত লিখিলে ইংৰাজীত লিখিব। মই সুবিধাৰ কাৰণে ইংৰাজীত লিখি দিছোঁ। আৰু এইটো আপোনাৰ গোটৰ লকচ কোড নাম্বাৰটো। আৰু এইখিনি পঢ়ি চাব, সংকল্প পত্ৰখিনি, এইখিনি ঘোষণা পত্ৰখিনি পঢ়ি চাব। আৰু ইয়াৰ তলত আপোনাৰ যিগৰাকী সদস্যৰ উপস্থিতিত আপুনি মানে ফৰ্মখন ফিল আপ কৰিছে, তেওঁ লাগিলে আত্মসহায়ক গোটৰ কেডাৰ হওক, জীৱিকা সখী হওক, SHG বুক কিপাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হওক, ভিঅ'ৰ হওক, CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী বুক কিপাৰ যোন হয়, তেওঁৰ ওপৰত নামটো দিব আৰু তলত চহীটো কৰিব। মই ইয়াত নিভা ডেকা দিছোঁ, এইটো নিভা ডেকা। আপোনালোকক কনফিউজ নহ'ব, এইটোত অলপ মানুহখিনি কনফিউজ হৈ আছে। ওপৰতো সেইটো যিটো সাক্ষী হয় তেওঁৰ নামটো হ'ব, তলতো তেওঁৰ চহী হ'ব। আৰু ৰাইট চাইডে এইটো হ'ব আপোনালোকৰ যিগৰাকী ফৰ্মখন ফিল আপ কৰিছে তেওঁৰ চহী। আৰু এইটো ইংৰাজীত আছে, এইখিনি ওপৰত লিখাখিনি আপোনালোকে ইংৰাজীত দিছে ইয়াতে, ছেইম হ'ব। আপোনালোকে ওপৰখিনি চালে যিখিনি আছে সেইখিনি ইয়াত আহিব। আৰু ছেইম এইখিনি সংকল্প পত্ৰ 2টো, এইখিনিও ছেইম হয়, ওপৰত অসমীয়াত থাকিলে ইয়াত ইংৰাজীত থাকিলে। এতিয়া ইয়াতে অলপ কনফিউজ হোৱা জেগা এটা আছে, চাওক, আই চন্দ্ৰমণি কনফাৰ্মড এট, আৰু আপুনি নিজৰ গাঁওখনৰ নামটো দিব। মই সোণাৰুগুৰি দিছোঁ। ডেট মই 26 ফেব্ৰুৱাৰী দেখাইছোঁ, আৰু ফেব্ৰুৱাৰী এইটো 2024। এণ্ড চাইন ইন মাই প্ৰেজেঞ্চ, মানে সাক্ষীগৰাকীৰ উপস্থিতিত। সাক্ষীগৰাকী কোন? সাক্ষীগৰাকীৰ নামটো হ'ল নিভা ডেকা। এই নিভা ডেকাটো উল্লেখ কৰি দিব লাগিব। তেতিয়া ইয়াৰ তলত ছিগনেচাৰ অফ দি উইটনেছ, মানে যিগৰাকী সাক্ষী হয় তেওঁৰ চহীটো হ'ব, এইটো নিভা ডেকা। আৰু ৰাইট চাইডে আপোনাৰ সোঁ চাইডে সুনিতা বৰুৱা, যিগৰাকী আত্মসহায়ক গোটৰ সদস্যই মানে ফৰ্মখন ফিল আপ কৰিছে, তেওঁৰ হয়। আৰু ইয়াতে আপোনালোকৰ যি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি আছিলে, সেই গছপুলিৰ GPS কেমেৰাত ফটো উঠাই, ফটোৰ সৈতে উঠি আপোনালোকে ইয়াত দি দিব। এখনে দি দিলেও হ'ব, উপায় নোহোৱাত। যদি 2খন দিয়ে 2খন দি দিব। আৰু এইখিনি গোটেইখিনি নিয়ম কানুনখিনি লিখা আছে, আপোনালোকে পঢ়িব এইখিনি। আৰু ইয়াৰ পৰা আপোনালোকে নিজৰ কাৰ্যকলাপখিনি ভৰাব লাগিব। এইখিনি পঢ়ি চাব কোনটো আপোনাৰ প্ৰয়োজনীয় হয়। এইখিনি দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ পৰিষ্কাৰকৈ লিখিব। আৰু পৰাপক্ষত মাৰ্কাৰ চাৰ্কাৰ কাটা কাটি নকৰিব, মাৰ্কাৰ ইউজ নকৰাটোৱে বেছি ভাল হয়। খুব সুন্দৰকৈ পৰিষ্কাৰকৈ লিখিব। এইখিনি আপোনালোকৰ যোগ্যতাখিনি, যিটো যোগ্যতাৰ কাৰণে আপোনালোকে পইচাটো লাভ কৰিব, সেইখিনি যোগ্যতাখিনি পঢ়িব। পঢ়াৰ পিছত আপোনালোকে ধুনীয়াকৈ এইখিনি যাক জমা কৰিব দিয়ে তেওঁলোকৰ হাতত জমা কৰিব। আৰু যদি ভিডিঅ'খিনি ভাল পাইছে, এনেদৰে আগলৈ বিভিন্ন আঁচনিৰ বিষয়ে গম পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই যি দিওঁ আপোনালোকৰ হাতত মানে সোনকালে পৰেগৈ। ধন্যবাদ।